মাছ কেইটামান ল'ৰাটোৱে আনিছিলে, এয়া বাছি কুচি আলুৱে ঔটেঙাই অকণমান জোল বনাম বুলি ভাবিছোঁ। এতিয়া ভাতকেইটা জুইতে পতা হ'ল, তাৰপিছত শাকখিনি বনাওঁ, বলক আপোনালোকে চাব। হেল্ল', ভাত খাম এতিয়া। কি কাম? এইফালে আলু ঔটেঙা মাছৰ জোল, তাৰপিছত অকণমানি এচিটিমান হেৰি দিয়া আছিলে জাতিলাও, তাৰপিছত এইটো অমিতা শুকান মাছ আৰু খাৰ দিয়া। অসমীয়া খাৰ নাপালে কেনেকৈ হ'ব, হয়নে? মই অসমীয়া নহয় বাৰু, অসমীয়া ঘৰত আছোঁ বিয়া হৈ, খাবই লাগিব হয়নে? এয়া মাছ ডাঙৰ ডাঙৰ দুটা দেখিছেনে, এনেকুৱা ডকচিকা মাজি। ধুনীয়া লাগিছে দেই।